हेलो बियार्स वेलकम टू माय यूट्यूब चैनल आसान नॉलेज। तो आज आलोचना কৰিবলৈ লৈছো बहुत পৰীক্ষাৰ্থী এটো নাজানে পৰীক্ষাৰ বহিখন কেনেকৈ পাস কৰিব লাগে। তো এটো আজি দেখাইছো সোনকালে। প্ৰথমে বহিখন এনেকৈ ল'ব, তাৰ পিছত এনেকৈ এবাৰ মাৰিব, তাৰ পিছত আৰু এবাৰ মাৰি দিব, বুজিছে না? তাৰ পিছত এইটো এনেকৈ মাৰি দিব, অকণমান জাগা থৈ দিব, আকৌ এইপিনে অকণমান মাৰি দিব, এতিয়া এইটো সাইডত এনেকৈ মাৰি দিব, বাস হৈ গ'ল। এতিয়া বহিখন মেলাওঁতে ধুনীয়াকৈ বাস খাই যাব নিজে নিজে। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰি যাব লাগে। ইয়াৰ পৰা যিমান পাৰে এইখিনি আৰু এইখিনি ঠাইখিনি এৰি দিলেই হ'ব, আৰু এইখিনি নম্বৰ দিয়াৰ কাৰণে ধুনীয়াকৈ ঠাইখিনি থাকি যাব। এইখিনি লিখিব লাগে। এনেকৈ বাস কৰিলে তোমালোকৰ পৰীক্ষাৰ বহিখন ধুনীয়া থাকিব। থেংক ইউ।